Hello guys, welcome to Monta Petolo. আজি মই আপোনালোকৰ আগত ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে একেলগে চাব কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু মই এতিয়া চৰণা ফুলখিনি মই লৈ লৈছোঁ পাতত আৰু আলু এটা লৈছোঁ। আপোনালোকে কিমান পৰিয়াল হয় সিমান মতে লৈ যাব। আলু মই এটা লৈছোঁ। এতিয়া মই আলুখিনি বাকলিখিনি পেলোৱা হৈ গ'ল আৰু এতিয়া মই সৰু টুকুৰা কাটি লৈছোঁ। আপোনালোকে কেনেকুৱা ভাল লাগে তেনেকুৱা কাটি ল'ব। মই কাটি লৈছোঁ চৰণা ফুলখিনি মই বাছি লৈছোঁ। এটা এটাকৈ ঠাৰিবোৰ উঠাই দিছোঁ। আৰু এতিয়া কেৰাহী গৰম কৰি লৈছোঁ। মই কেৰাহী গৰম কৰা হৈ গ'ল আৰু মই এতিয়া তেল অলপমান গৰম কৰি লৈছোঁ। আৰু এতিয়া অলপমান মই নহৰু দি লৈছোঁ আৰু এতিয়া চব্জিখিনি দি লৈছোঁ মই। আৰু এতিয়া নিমখ অকণমান দিছোঁ, পৰিমাণ অকণমান লৰাই দিছোঁ কাৰণ আঞ্জাটো লাগি গৈছে কেৰাহীত। এতিয়া মই অকণমান হালধি দি লৈছোঁ আৰু অকণমান লৰাই দিছোঁ, নহ'লে কেৰাহীত লাগি যায় আঞ্জাবোৰ। সেইকাৰণে মই অকণমান লৰাই লৈছোঁ আৰু অকণমান সময়ৰ কাৰণে মই ঢাকি ভাজি দিম। অকণমান লৰাই ল'লোঁ আৰু এতিয়া অকণমান লৰাই ল'ম। ঢাকি লৰাই থাকিব লাগিব, তেতিয়া অলপমান আঞ্জাবোৰ টেষ্টি হয়। আৰু এইটো হৈছে জলকীয়া, নহৰু, আদা মই খুন্দি লৈছিলোঁ এই গিলাচত। এইখিনি মই এনেকৈ দেখাই লৈছোঁ। এইখিনি দি ল'লোঁ মই এইখিনি আৰু দালি দিম। দালিখিনি মই তিয়াই লৈছিলোঁ আৰু এতিয়া দালিখিনি দি লৈছোঁ মই। আৰু অকণমান লৰাই লৈছোঁ মই। এতিয়া পানী দি লৈছোঁ। আপোনালোকে কিমান পানী খায় সিমান মতে দি ল'ব। মই এইখিনি দি লৈছোঁ আৰু অকণমান দি ল'লোঁ পানী আৰু জলকীয়া দি ল'লোঁ। আৰু এতিয়া মই অকণমান ঢাকি বনাইছোঁ। আৰু এতিয়া লাইনটো গৈছিল, সেইবাবে মই অলপমান মোবাইল লাইট লগতহে মই অলপমান আঞ্জাখিনি গুড়া কৰিছোঁ। আপোনালোকক দেখাই দিছোঁ। অলপমান আধা হৈছে আৰু আলুখিনি অকণমান গুড়া কৰিব লাগিব, তেতিয়া আঞ্জাটো অলপমান টেষ্টি হ'ব। আৰু মই একো মছলা দিয়া নাই। এতিয়া মই মান ধনিয়া শেষত দি লৈছোঁ। এতিয়া মোৰ আঞ্জা হৈ গ'ল আৰু এতিয়া আমি ভাত খাবলৈ ল'লোঁ। এতিয়া অকণমান দেখাই দিছোঁ আপোনালোকক। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু ভিডিঅ'বোৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু যদি এই ৰেচিপি আপোনালোকে কেতিয়াও খোৱা নাই তেনেহ'লে খাই ল'ব। আৰু যদি খাইছে তেনেহ'লে কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা বনাই খাইছে। আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আৰু নতুন ভিডিঅ'ত লগ পাম। বাই বাই।